প্ৰতিবাদত উত্তাল হ'ল পাণবজাৰ থানা। কনিষ্টেবল নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগ। ফলাফল লাভ নকৰা 5 শতাধিক চাকৰি প্ৰাৰ্থীৰ উত্তাল প্ৰতিবাদ। প্ৰতিবাদকাৰীক দমন কৰিবলৈ এইদৰে গোৰ সোধাইছে এজন আৰক্ষীয়ে। চাওক এই দৃশ্য। আৰক্ষী জঁপিয়াই পৰিছে প্ৰতিবাদকাৰীৰ ওপৰত। এক প্ৰচণ্ড গোৰ সোধাইছে আৰক্ষীজনে। এয়া পাণবজাৰ থানা চৌহদ। প্ৰায় 5 শতাধিক চাকৰি প্ৰাৰ্থীৰ উত্তাল প্ৰতিবাদ। 2020 চনত অনুষ্ঠিত হৈছিল 9017টা কনিষ্টেবল পদৰ বিপৰীতে পৰীক্ষা। কিন্তু আজি পৰ্যন্ত নোলাল ফলাফল। ফলাফল বিচাৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে চাকৰি প্ৰাৰ্থীয়ে। 2018 চনৰ পৰা আমি দৌৰিয়ে আছো, এতিয়ালৈকে আমাক ৰিজাল্ট পোৱা নাই। এক্সাম দিছো, তাৰপিছত ইয়াৰ পিছত টেট পৰীক্ষাৰ এক্সাম হৈ গৈছে, তথাপি ৰিজাল্ট চব পাই গৈছে, এতিয়ালৈকে আমাৰ ৰিজাল্ট পোৱা নাই। ৰিজাল্টটো দিব লাগে আৰু নতুন যোনখিনি মানে 2000 পোষ্টৰ ওলাইছিলে ভেকেঞ্চি ABUB, সেইখিনি কাটতটো মানে ছেকেণ্ড কাটত মাৰিব লাগে। আৰু পুৱা প্ৰতিবাদ সাব্যস্ত কৰিছিল DGPৰ কাৰ্যালয়ৰ সন্মুখত। তাৰ পিছতেই প্ৰতিবাদকাৰীক আৰক্ষীয়ে লৈ গৈছিল পাণবজাৰ থানালৈ। আৰু পাণবজাৰ থানাত এই পৰিৱেশ। কিন্তু আৰক্ষীৰ মতে যোৱা 27 মাৰ্চতহে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা। ইমান কম সময়ৰ ভিতৰত ফলাফল দিয়াটো সম্ভৱ নহয়। এই প্ৰতিবাদৰ আঁৰত ৰহস্য থকাৰ কথা উল্লেখ কৰিলে যুটীয়া আৰক্ষী আয়ুক্তই। ইতিমধ্যে 100 গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰিলে আৰক্ষী বিষয়াজনে। 27 তাৰিখে এটা পৰীক্ষা হৈ গৈছে, তাৰ পাছত কেইবাদিনো চৰকাৰী বন্ধ গৈছে, বিহু গৈছে, তাৰ পাছত হঠাৎ এটা আন্দোলন। যে এই যিখিনি আন্দোলনকাৰী, এই আন্দোলনকাৰীখিনিৰ উদ্দেশ্য কি? এটা লিখিত পৰীক্ষা অনুষ্ঠিত হয়, তাৰ পাছৰ কামখিনি সম্পূৰ্ণ কৰিবলৈ 5 মাহৰ পৰা 6 মাহ পৰ্যন্ত সময় লাগে। সময়খিনি সম্পূৰ্ণ হোৱাৰ আগতেই যেতিয়া একাংশ কেণ্ডিডেট আন্দোলন কৰিবলৈ ওলাই আহিছে, এই কথাটো অস্বাভাৱিক। আৰু সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি কিছুমান কম্পিউটাৰত ফেক চাৰ্টিফিকেট ধৰাত পৰাৰ কাৰণে আমি ভেৰিফাই কৰি আছিলোঁ। তেতিয়া কিছুমান ল'ৰা ৰাস্তাত ওলাই আহিছে। তাৰমানে এওঁলোকে ৰিজাল্টটো আগত জানেতো দিব লাগিব, বা ৰিজাল্টৰ নামত তই পাছ কৰাই দিম, পইচা দে, কিবা এটা হ'ব লাগিব। সেইকাৰণে আজি অলপ আগতে মই ইয়াত অহাৰ আগতে হোম কমিশ্যনাৰক ইনকুৱাৰী কৰিব দি আহিছোঁ। কাৰণ নহ'লে ৰিটেন পৰীক্ষা চিএলত এনেকুৱা ঘটনা এটা হৈছিলে, বহুত হুলস্থুল কৰি আছিলে, পিছত আমি ভেৰিফাই কৰি দেখিলোঁ যে গোটেই পৰীক্ষাটোতে গণ্ডগোল হৈছে। এতিয়া মই দায়বদ্ধ যি ডিচিপ্লিন, আৰু এতিয়া আমাৰ পুলিচৰ মানুহ কিমান কষ্টকে থাকে, থকা মেলা বেয়া, ক'ৰবাত জংঘলৰ ভিতৰত অপাৰেশ্যনত যাব লাগে, দিনে দিনে ৰাতি থাকিবগৈ লাগে, ইত্যাদি ধৰণৰ সমস্যা বহুত পায়। বহুত দিনলৈ দৰমহা নাপায় বহুত চিপাহীয়ে, বিভিন্ন কথাত। সেইকাৰণে কি আন্দোলন কৰিব নি? ৰিজাল্ট সময়মতে পাব। যেতিয়া আমাৰ প্ৰক্ৰিয়াটো শেষ হ'ব, এইটো এক্সামিনেশ্যন কৰাৰ কথা আছে, আমাৰ প্ৰচেছ কিছুমান আছে, এইখিনি আমাৰ কমপ্লিট হৈ যাব যেতিয়া আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিম। উল্লেখ্য যে অহা 24 এপ্ৰিলত পুনৰ অনুষ্ঠিত হ'ব কনিষ্টেবল নিযুক্তিৰ পৰীক্ষা। সেয়ে তাৰ পূৰ্বে 2020 চনৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ দাবী প্ৰতিবাদকাৰীৰ।